Good morning guys. এয়া শুই উঠি অলপ ফুৰিবলৈ আহিছোঁ। এইফালে চাইঙিয়াদাই পুৰা ঢেপেককৈ খোজকাঢ়ি গৈ আছে। এতিয়া কুটুম আছে আমাৰ। এইকেইটা ৰাতি নুশুলে, গোটেই মাজুলী ঘূৰি ফুৰিলে। মই শুই থাকিলোঁ বিন্দাছ। নাই মিছা নাই কোৱা, মই সঁচাই কৈছোঁ। এই ৰাতিটো এডিটিং কৰি আছে, আমাৰ টোপনি ক্ষতি হৈছে। এডিটিং কৰি আছে ৰাতিটো ব্লগ, আমাৰ টোপনি ক্ষতি হৈছে। গোটেই কুটুম কাটা ভইচ নোট দিছে, ভইচ ৰেকৰ্ড দিছে, কি কৰি আছে। এইবোৰ চব চকু ফুলাই পঠিয়ালে বাদু। এইবোৰ চব মিছা কথা। ইহঁতি দুইটা গোটেই উৎপাত কৰি ৰাতিটো স্কুটিলৈ ঘূৰি ফুৰিছে। মই বিন্দাছ কম্বল লৈছোঁ শুই আছোঁ। সি ব্লগ এডিটিং কৰি আছে, শুবই নোৱাৰিলোঁ। আলুঠা নদী বহি কেইটা নাহোঁ মাজুলীলৈ নাহোঁ, নেক্সট টাইম নাহোঁ তহঁতৰ লগত। এতিয়া বৰ্তমান গাটো ধুই লওঁ। গাটো ধুই অলপ মানে ভালকৈ ওলাই মেলি লওঁ আৰু NSP যাম অৰুণাচল ছাইডত। ভিডিঅ'টোত চাই থাকক। আৰু যদি বৰ্তমান লাইক কমেণ্ট কৰা নাই কৈ দিব। এইটো 500 টকা ওলাইছে। এইটো লড়কি পাগল। हम अभी रेडी हो गए हैं जाने के लिए। বৰ্তমান গাইজ ফুলনিৰ পৰা আহি পাইছোহি এতিয়া গোগামুখ চাইডে। এয়া ঢকুৱাখানা পাইছোহি বৰ্তমান। আমি গৈ আছো বৰ্তমান আমি গোগামুখ গোগামুখ গৈ আছো। তাৰপিছত মানে আমাৰ ছেকেণ্ড ট্ৰিপটো আছে অৰুণাচল NSP। তাত যদি যাব পাৰোঁ দেখাম, ব্লগ বনাম আৰু ভালকে। এতিয়া বৰ্তমান ঢকুৱাখানা ব্ৰিজত আছো। এতিয়া আমি দুখনমান ফটো মাৰি লৈছো। কিহৰ অকল য'তে ত'তে ৰওঁতে ফটো, এইটো লেডিজটো এইটো দেখা নাই? লেডিজ অকল য'তেই ৰখে অকল ত'তে ফটোৱে মাৰি থাকিব লাগে। কেলে ইমান ফটো মাৰি থাকিব লাগে? ইয়াত কিহৰ তহঁতি ফটো মাৰ? তো গাইজ চবেই এতিয়া মানে ঢকুৱাখানা পালোহি। ঢকুৱাখানা অলপ জিৰণি লৈছোঁ। ইয়াতে এখন মানে দোকান আছে, এইখনে বস্তুবোৰ কি ধুনীয়াকৈ বনাই থৈছে। চব কি ধুনীয়া ধুনীয়া বস্তু এইবোৰ বনাই থৈছে। আৰু কেইটামান বস্তু দেখাম চাব দেই। এইবোৰ চব কি ধুনীয়াকৈ বনাইছে। এইজন ককাই বনাইছে হয় নাই? হয়, নিজে বনাইছে এইবোৰ। নিজে বনাই। এইবোৰ দাম কিমান বাৰু এইবোৰ? 150 টকা। 150 টকা। 150 টকা। আৰু ভিতৰতো বহুত বস্তু আছে, চব কি ধুনীয়া ধুনীয়া বস্তু আছে। ঢকুৱাখানা যদি আহে ন, ইয়াত সোমাই আপোনালোকে এনেধৰণৰ বস্তুবোৰ লৈ যাব পাৰিব। এই ডোখৰ কি বুলি কয়? ঢকুৱা দলনি। দলনি। আচ্ছা আচ্ছা। যদি ইয়াত আহে আপোনালোকে, ইয়াত দলনিত এখন দোকান দেখিব। গোটেই বেলেগ বস্তু নাই, চব এনেকুৱা বস্তুৱে পাব। চব এইটো কি ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে ইয়াত। মাছ ধৰিবলৈ এইবোৰ চেপা নেকি? এইটো পল নেকি? জুলুকি পাব। জাকৈ আছে, অ', পল আছে, খালৈ আছে, আচ্ছা। মোৰ এই বস্তুকেইটা ভাল লাগিছে। এই বস্তুকেইটা আপোনালোকে নি ঘৰত একদম ধুনীয়াকৈ সজাই থবলৈ পাৰিব। মজা আছে। বাকী আপোনাৰ এখন খোলা কিমান দিন হ'ল? এবছৰ হ'ল। নিজৰ মানে? এই পলকটো মোৰে। আচ্ছা। বিশেষকে এইকেইটা বস্তু বেছি ভাল লাগিছে। ডিজাইন কেইটা ভাল লাগিছে। আচাৰো বনাই থৈছে। এইটো আচাৰ আছে। এইটো বগা সৰিয়হ। সৰিয়হ? সৰিয়হ। এইটো সৰিয়হ আচাৰ চব। একদম মাজুলীৰ সৰিয়হ, মান জলকীয়া দি বনাইছো। এইটো সৰিয়হ আচাৰ। মান জলকীয়া দি বনাইছো। নিজে বনাই এইবোৰ চব? এইবোৰ চব নিজে বনোৱা আছে চব। কি ধুনীয়াকৈ ককাজনে এইবোৰ বনাই নিজে বিক্ৰী কৰিছে ইয়াত। বেলেগ বস্তু নাপায়, অকল চব এনেকুৱা বস্তুৱে পাব দোকানখনত। বিশেষকে আৰু এটা বস্তু ভাল লাগিলে, ৰেডিঅ'টো। এইটো চব কিমান পুৰণা দিনৰ। আজিকালি এইটো বস্তু চবৰে দোকানত মানে নায়েই। ককাই ধুনীয়াকৈ মানে ইয়াত লগাই থৈছে দোকানখনত, পুৰণি কৰি ৰাখিছে। ঠিক আছে ককা, আজিলৈ আহিছোঁ বাৰু। এতিয়া আপোনাৰ গোগামুখ পাইছোঁহি আৰু দেই গাইছ। আৰু 22 কিলোমিটাৰ আছেই গোগামুখলৈকে। क्या बोल रहा है तो? अरुणाचल तक ज्यादा दूर नहीं है, उधर पहाड़ देख रहा है। हाँ। वो उधर आपको जाना पड़ेगा ना? जाएगा, टाइम मिलेगा तो अभी देखेगा। पहले गोगामुख पहुंच लेते हैं, उसके बाद टाइम मिलेगा तो जरूर जाएगा। ओह यस यस। ৰাস্তাটো অলপ মাজতে বেয়া গাইছ। Now we are. This is not Majuli. Now we are driving. Yes, yes. Gogamukh. Hey, Lakhimpur district. Lakhimpur district. Yes. Second number.
कौन है ये लोग? গাইছ এতিয়া গগামুখ পামগৈ আৰু বেছি দূৰ নাই আৰু কেই কিলোমিটাৰ আছে 10 কিলোমিটাৰমান আছে নাই বাৰু মেপত আপুনি 8 কিলোমিটাৰ দেখায় মেপত 8 কিলোমিটাৰ দেখাই আছে মানে 10 কিলোমিটাৰ ধৰিছোঁ আৰু আমাৰ লগত অহা মানে লেডিছৰ কি হৈছে ই মানে আমি য'তে ৰখিছোঁ ন ই ততেই কথা পাতিবলৈ বহি যায় এইটো দেখিছেনে এইয়া সেই শুনিছা নাই য'তেই ৰখোঁ মানে আমি 10 জেগাত ৰখোঁ 20 জেগাত ৰখোঁ সেইটো মানে কোনো মেটাৰ নকৰে এই কথা পাতিবই আৰামছে কিন্তু আমাৰ কুটুম ঠিক আছে কুটুমে এতিয়ালৈকে গাৰ্লফ্ৰেণ্ডক পাত্তাই দিয়া নাই হয়নে নহয় গাৰ্লফ্ৰেণ্ড আজি আছে কাইলৈ নাই হয়নে আমি কেইটা মেইন যাব পাব লাগে খাব পাব লাগে বিন্দাছ चुप करके रखना नहीं। अभी हम गोगामुख से आ चुके हैं अरुणाचल এতিয়া আমি মানে তললৈ নামি যাম যেন মুখ হাত ধুই ল'ম তাৰপৰা মানে ভাল এখন ৰিজৰ্ট দেখাই আছে গুণগুণগুণনি উশাহে উশাহে ৰাখো নে তোমাক আজি ক'বানে गाइस মানে আমি বহুত ভাল ৰিজৰ্ট তাত যাম এতিয়া ৰিজৰ্টত যাম এতিয়া ৰাস্তাটো বিচাৰি পোৱা নাই মানে মেপত দেখাই আছিলে মেপত ইয়াত আহিলোঁ এতিয়া ইয়াৰ ৰিজৰ্ট নাই মানে ইয়াত নেটৱৰ্ক নাই অকণমানো নেটৱৰ্ক নাই গাইজ মেইন কথাটো হ'ল আমি আহিছিলোঁ NSPG এখন ৰিজৰ্ট য'ত মানে আমি দেখিছিলোঁ আৰু য'ত ইনষ্টাই কিন্তু সেই ৰিজৰ্টখন বিচাৰি আমি গুগল মেপত চাৰ্চ কৰিলোঁ ইয়াত দেখালে ৰিভাৰ চাইড ৰিজৰ্ট আমি ভাবিলোঁ ৰিভাৰ চাইড ৰিজৰ্ট বহুত ধুনীয়া হ'ব কিন্তু এই ছাইডেদি এখন নৈ বৈ গৈছে আৰু তাৰ ছাইডত এখন ৰিজৰ্ট গাইছ এতিয়া অৰুণাচলৰ পৰা যাম গোগামুখ অৰুণাচলৰ পৰা এতিয়া আমি যাম গোগামুখ অৰুণাচল যাত্ৰা ইমানতে সমাপ্ত গো অন ৰাইড অ'কে তো গাইছ এতিয়া গোগামুখ আহি গ'লোঁ জোতাকো শুন পৰেগা এতিয়া গাইছ ৰাতি হৈছে তোমাৰ 8:21 আমি এতিয়া মানে যিখন গাঁৱত আহিলোঁ ইয়াৰ মানুহ মানে লেট্ৰিন নাই এতিয়া মানে এটা হাগিব নাই এতিয়া কি কৰি পিছে চাব গাইছ হাগা কৰিবলৈ জেগা বিচাৰি ফুৰিছে নাই এয়া পানী আনিছে দেখিছা নাই কিহৰ কাৰণে আনিছে গম পাই আৰু সেইটো হাগিবলৈ গৈ ক'ত সোমালে হাগিবলৈ গৈ হাবিৰ মাজত মৰিশালি এটা আছে তাৰ ওপৰত উঠি তো বন্ধুসকল ভিডিঅ'টো চাই যদি অলপমানো মনোৰঞ্জন উপভোগ কৰিলে তেতিয়াহ'লে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু আপোনাৰ মতামতটো আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ